Hello everyone, আমি যা মহাকালী পিকনিক আৰু এফালে নেল পলিশ ৰিমুভ কৰি আছো নেল পলিশৰ কালেকচন ওলাই লৈছো কিন্তু ইয়াৰে পৰা মই এটাও পছন্দ যোৱা নাই আৰু এতিয়া বহুতৰ ঘৰলৈ গৈ বৰ পৰা লগাম বলা বৰ ৰুমৰে আহি তাড়াতাড়ি এটা নেল পলিশ উঠাই লৈ ঘৰলৈ আহিলো কাৰণ তাড়াতাড়ি লগাব আছে বহুত কাম আছে আৰু এফালে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড সকলো লৈ লৈছো আৰু এটা ক্ৰীমো লৈ লৈছো এফালে দেখিছেনে গামোচা ধুই পেলাই মায়ে শুকাই আছে কাৰণ মায়ে গাড়ীত খলে কিবা লৈছে কি লৈছা এই কাবিলি বুট আৰু এই মালপোৱা গাড়ীত যাওঁতে দিও কিবা ইচ্ছা গিলে এটা হেৰি ঠাই নহয় একদম ওচৰৰে ঠাই 3 ঘণ্টামানৰ ঠাই এফালে জলদি ভাতকেইটা খাই শুই থাকোঁ কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব 3টা 4:30 মানতে উঠিব লাগিব আৰু এফালে জলদি মই ভিডিঅ'টো আপলোড কৰি দিওঁ কালি ভিডিঅ' আহি আছে ক'ত যাম কিহত যাম কাৰ লগত যাম সকলো গম পাব ভিডিঅ'